আপোনাৰ যদি E-Shram কাৰ্ড আছে খুবেই ভাল খবৰ, কাৰণ E-Shram কাৰ্ড যদি আপোনাৰ আছে তেতিয়াহ'লে আপুনি PMAY-G ঘৰৰ যি সুবিধা সেই সুবিধাটো পাব, আপুনি PMAY-G ঘৰ পাব। কাৰণ E-Shram কাৰ্ডৰ যিটো পৰ্টেল আছে তাত ধুনীয়াভাৱে উল্লেখ আছে যে আপোনাৰ যদি E-Shram কাৰ্ড আছে আপুনি PMAY-G ঘৰ পাবলৈ সক্ষম হ'ব। আৰু যদিহে এতিয়ালৈকে আপোনাৰ E-Shram কাৰ্ডখন বনোৱা নাই, আপুনি বনাই লোৱা নাই, তেতিয়াহ'লে আপুনি সোনকালে বনাই লওক, যদিহে আপুনি এই PMAY-G ঘৰ সুবিধাটো পাব বিচাৰিছে। আৰু এই E-Shram কাৰ্ডখন আপুনি নিজেও বনাই ল'ব পাৰিব, আপুনি মোবাইলতে হওক বা আপুনি কম্পিউটাৰতে হওক, নহ'লে ওচৰৰ কোনো CSC চেণ্টাৰত গৈ আপুনি এই E-Shram কাৰ্ড বনাই ল'ব পাৰিব। আৰু আপুনি এই PMAY-G সুবিধাটো কেনেকৈ পাব, আপুনি E-Shram কাৰ্ডৰ যিটো পৰ্টেল eshram.gov.in তাত গৈ আপুনি চাব পাৰিব। আপুনি গুগলত চাৰ্চ কৰিব E-Shram বুলি, আপুনি eshram.gov.in এই ছাইটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো E-Shram কাৰ্ডৰ অফিচিয়েল ৱেবছাইট, সেই অফিচিয়েল ৱেবছাইটত গুচি যাব। আৰু গুচি যোৱালৈকে আপুনি চাব ইয়াতে তাৰপিছতে চাব আপুনি যিটো আপোনাৰ ইয়াতে চাওক, আপুনি যদি কিবা জব চাব পাৰিছে, আপুনি যদি কিবা ট্ৰেইনিং ল'ব বিচাৰিছে সেইবিলাকো আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। বহুত ধৰণৰ ইনফৰ্মেশ্যন আপুনি ইয়াতে পাব পাৰিব। আৰু মই আপোনাক ইয়াতে দেখুৱাইছোঁ আপুনি এই PMAY-G ঘৰটো আপুনি কেনেকৈ পাব, ক'ত চাব পাৰিব সেই সুবিধাবিলাক। ইয়াতে চাব একেবাৰে ওপৰত লেফ্ট ছাইডে আপোনাৰ যিটো 3 ডট আছে তাতে স্কিম বুলি আপুনি তাতে দেখা পাব, তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে যিটো আপোনাৰ tell me what's wrong and why you never said you felt that way. Guess you're trying to stay strong and fake a smile until I look away. But I've known you too long, it hurts to watch your blue eyes fade to gray. তলত স্ক্ৰল ডাউন কৰি গৈ থাকিব, স্ক্ৰল ডাউন কৰিলে আপুনি দেখা পাব তলত যদি স্ক্ৰল ডাউন কৰি গৈ থাকে ইয়াতে বহুতবিলাক স্কিম আপুনি দেখা পাব। প্ৰতিটো স্কিমৰ বিষয়ে আপুনি ইয়াতে জানিব পাৰিব, চাব পাৰিব। তলত যদি আপুনি স্ক্ৰল ডাউন কৰি গৈ থাকে, স্ক্ৰল ডাউন কৰি গৈ থাকিলে আপুনি চাব ইয়াতে এয়া চাওক আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMAY-G ইয়াতে ধুনীয়াকৈ উল্লেখ আছে। এই PMAY-G প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এই আঁচনিটো আপুনি লাভ কৰিবৰ কাৰণে আপোনাৰ যোগ্যতা কি হ'ব থাকিব লাগিব সেই বিষয়ে মই আপোনাক কৈছোঁ। আপুনি ভাৰতীয় বাসিন্দা হ'ব লাগিব, আপোনাৰ ঘৰত 15 পৰা 59 বছৰৰ ভিতৰত সদস্য থাকিব লাগিব, আপোনাৰ ঘৰত যদি ডিচেবল পাৰ্চনো থাকে তেতিয়াও আপুনি এই সুবিধাটো পাব পাৰে প্ৰধানমন্ত্ৰী আৱাস গ্ৰামীণ যোজনাৰ। আৰু যদি আপুনি পাৰ্মানেণ্ট জব কৰা নাই বা আপুনি কেজুৱেলি ক'ৰবাত যদি কাম কৰিছে তথাপিও আপুনি এই সুবিধাটো পাব। আৰু এই সুবিধাটো আপুনি কিমান টকালৈকে পাব, আপুনি 1,20,000 টকাৰ পৰা আপুনি 1,30,000 টকালৈকে এই সুবিধাটো পাব পাৰে। তো গতিকে বন্ধুসকল, যদিহে আপুনি শ্ৰম কাৰ্ডখন এতিয়ালৈকে বনাই লোৱা নাই তেতিয়াহ'লে আপুনি শ্ৰম কাৰ্ডখন বনাই ল'ব। আৰু এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিটো আঁচনি, এই আঁচনিটো আপোনালোকে পাবলৈ সক্ষম হ'ব। আৰু এটা কথা, যদিহে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে। ধন্যবাদ।